জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই যোৱাকালি অৰ্থাৎ 20 ছেপ্টেম্বৰৰ দিনাখন তেখেতৰ উপজা দিনটোত এনেদৰেই বাৰ্থডেৰ কেক কাটিছে। অনুষ্ঠুপীয়াকৈ এইবাৰ উদযাপন কৰিছে বৰষাৰাণীৰ তেখেতৰ জন্মদিন। কাৰণ বৰষাৰাণীৰ প্ৰথম স্বামী প্ৰয়াত অবিনাশ শইকীয়াৰ দেউতাক বাবুল শইকীয়া যোৱা 19 ছেপ্টেম্বৰ অৰ্থাৎ বৰষাৰাণী বিষয়াৰ জন্মদিনৰ আগৰ দিনাখন মৃত্যুক আঁকোৱালি লৈছিল। এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল প্ৰথম স্বামী প্ৰয়াত অবিনাশ শইকীয়াৰ দেউতাক বাবুল শইকীয়া। আৰু 19 ছেপ্টেম্বৰ দিনাখন মৃত্যু ঘটিছিল অৰ্থাৎ জন্মদিনৰ আগৰ দিনাখন মৃত্যু ঘটিছিল বৰষাৰাণী বিষয়াৰ প্ৰথম স্বামীৰ শহুৰ দেউতাকৰ। আৰু সেইবাবে এইবাৰ অনুষ্ঠুপীয়াকৈ উদযাপন কৰিছে জন্মদিন।